আজি 15 তাৰিখ 20 তাৰিখলৈকে প্ৰচাৰ অভিযান আছে। বিজেপিৰ যোৱাবাৰ 9টা সিট আছিলে আৰু মই আশা কৰোঁ যে এইবাৰ আমি আটাইতকৈ বেছি পোৱা দল সিংগল লাৰ্জেষ্ট পাৰ্টি আমি হ'ব পাৰিম বিটিচি, যিটো মোৰ বিশ্বাস গৈ যিটো বিশ্বাস হৈছে। মইতো বিচাৰোঁ গাড়ীৰ পেচেঞ্জাৰ প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, অঞ্জলি দৈমাৰী চব থাকিব লাগে। ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোদী। চিপ বুলি আমি ড্ৰাইভাৰে হ'ম বুলি কৈছিলোঁ। ড্ৰাইভাৰটোতো মালিক নহয়, ড্ৰাইভাৰটো ড্ৰাইভাৰে হয়। ড্ৰাইভাৰ মই থাকিম, আপুনি থাকিব। মইতো বিচাৰোঁ একফালে হাগ্ৰামা একফালে প্ৰমোদ বড়ো। ৰাইট লেফ্টৰ একো কথা নাই। বাওঁহতীয়া মানুহৰ কাৰণে ৰাইটটো লেফ্ট, সোঁহতীয়া মানুহৰ কাৰণে ৰাইটটোৱে লেফ্ট। ইয়াতে ট্ৰিপল ইঞ্জিন হ'ব আৰু মইতো ভাবোঁ যে 3টা পাৰ্টিয়ে চৰকাৰত থাকিব। সকলোকে মিলা মিছা কৰিব লাগিব যাতে আমাৰ বড়োলেণ্ডখন আগবাঢ়ি যাব পাৰে। বড়োলেণ্ডত পৰ্যটনৰ সুবিধা আছে, কৃষিৰ সুবিধা আছে, উদ্যোগীকৰণৰ সুবিধা আছে। গতিকে সকলোৱে মিলা মিছাত থাকিলে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম। গতিকে আমাৰ এপ্ৰ'চটো 100% পজিটিভ। খালি ৰাজীৱ ব্ৰহ্ম, মনোৰঞ্জন ব্ৰহ্ম দুটাৰ যোনে বেছি ভোটত জিকে সিয়ে EM হ'ব। কোনে জিকিব? সৌৰভ গগৈ এবাৰে গৈছে বুলি কৈছে পাকিস্তানত। চক পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল। যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে ন। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ। যদি মই 2 দিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, মই আহিলোঁ। তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব। মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISI লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী হোৱা, প্ৰধানমন্ত্ৰী হোৱা, আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই? আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি? টুইটাৰত, ফেচবুকত দিছিলোঁ নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালোঁ, কেইদিন আছিলোঁ। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এইবিলাক অদ্ভুত কথা নিতুমণি শইকীয়া ক'ব পাৰে, আমাক ক'ব নোৱাৰে নহয়। কংগ্ৰেছে বিটিচিত খাতা খুলিব পাৰিব বুলি ভাবে নেকি? 0 আণ্ডা। চক বড়ো ৰাজনৈতিক দলৰ ওপৰত মই কোনো কমেণ্ট নিদিওঁ। ক'ৰবাত BPFৰ লগত, ক'ৰবাত UPPLৰ লগত, এটা দুটা জেগাত। ধৰক এতিয়া হৰিচিঙাত আমাৰ কেণ্ডিডেট নাই, থাকিলে অঞ্জলি বাইদেউৰ লগতো হ'লহেঁতেন। গতিকে এতিয়া সমষ্টি ভিদে বেলেগ বেলেগ কথা। যোনে গৈ বিজেপিৰ ছাপোৰ্ট বিচাৰে, এতিয়া গৈবাৰীত প্ৰমোদ বড়োৱে গৈ ছাপোৰ্ট খুজিছে। তেনেকৈ হৰিচিঙা, ৰৌতা বা ধনচিৰি, বিভিন্ন বাওখংৰী কেণ্ডিডেটবিলাকে বিজেপিৰ ওচৰত গৈছে। আমি বিজেপিৰ পৰা এটাই কৈছোঁ যে 2টা দলৰ যিটো দলেই বিজেপিৰ কাৰ্যকৰ্তাক ভৱিষ্যতে গুৰুত্ব দিব, বিজেপিৰ লগত মিলা মিছাকৈ চলিব গ্ৰাউণ্ড লেভেলত, তেওঁলোককে ভোট দিব। আমি কোনো চইচ নিদিওঁ।
যোৱাকালি নিচিমাত নিৰ্বাচনী হিংসাৰ ঘটনা হৈছে। চাওক, আছাম এছেম্বলিটো গণ্ডগোল হয়। এইবাৰতো এছেম্বলিৰ তুলনাত ইয়াত একোৱে হোৱা নাই। ডেকা ল'ৰা ইলেকশ্যন খেলে, অলপ চলপতো ইটো সিটো হ'বই, কিন্তু BTCত ইমান শান্তিত আপোনালোকে চাওক, মই প্ৰথম দিনা এইটো ফিল্ডত আহিছোঁ, যিমান মানুহ হৈছে তাতকৈ আজি বেছি মানুহ হৈছে। নিয়মমতে ইয়াত ইমান মাৰপিট হ'ব লাগিছিল যে বিজেপিৰ মিটিঙত আহিব মানুহ ভয় খাব লাগিছিল। কিন্তু অকল মোৰ মিটিঙতে নহয়, প্ৰমোদ বড়ো মিটিঙতো মানুহ আহিছে, হাগ্ৰামা মহিলাৰী মিটিঙতো মানুহ আহিছে। তাৰমানে ইলেকশ্যন হেজ বিকাম এ ফেষ্টিভেল। এইবাৰ BTCৰ ইলেকশ্যনটো এটা উৎসৱলৈকে পৰিণত হৈছে, যিটো মোৰ বহুত দিনৰ পৰা মনৰ ইচ্ছা আছিল। বিজেপিয়ে চিট পাওক নাপাওক বেলেগ কথা, কিন্তু ইমান যে ৰাইজে উৎসাহেৰে ইলেকশ্যনত জঁপিয়াই পৰিছে, য'তে গৈছোঁ আপোনালোকেও আহি যায়, এইটো এটা ভাল চিন নহয় জানো? এইটো BTCৰ বাবে খুব এটা পজিটিভ ইলেকশ্যন হৈ আছে। আৰু মই ভাবোঁ ইয়াৰ পিছত সৰু সুৰা যি কাজিয়া পেচাল সংঘাত আছিল এইবিলাকো নোহোৱা হৈ যাব। উদ্দেশ্যটো একেটাই, BTC ডেভেলপমেণ্ট হ'ব লাগে। চাওক, মই ব্যক্তিগতভাৱে আপোনালোকে মোক দেখিছে 2002 চনত যেতিয়া আদৱানী ইয়াত ডাঙৰীয়া আহিছিল BTCৰ ৰেকৰ্ড ডে, তেতিয়াৰ পৰাই মই BTCত আহি আছোঁ। আজি BTCত যিমান কাম হৈছে, কোকৰাঝাৰ মেডিকেল কলেজ, বড়োলেণ্ড ইউনিভাৰ্চিটি, ৰাস্তা, চবতে মোৰ 1% হ'লেওতো কণ্ট্ৰিবিউশ্যন চবতে আছে। আৰু অসমৰ কোনো পলিটিচিয়ান নাই যিয়ে BTCত ইমানবাৰ আহিছে। গতিকে BTCৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আৰু মৰম। অসম এছেম্বলিও মই BTCলৈকে লৈ আহিছোঁ। গতিকে BTCক লৈ মোৰ প্লেনিং ডাঙৰ আছে, সময়ো আছে, লাহে লাহে হৈ থাকিব। ছাৰ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী কৈছে যে BTCখন লেতেৰা হৈ আছে, তেখেত যদি BTCৰ চিফ হয় তেতিয়াহ'লে চাফা কৰিব। মইতো স্পীকাৰে কি কৈছে নাজানো, কিন্তু এইটো কথা ঠিক যে BTCখন লেতেৰা হৈ থকা নাই। BTCখন আৰু ভাল কৰিব পাৰে। যদি 5ত আছোঁ আমি 6ত যাব পাৰোঁ, কিন্তু BTCখন বেয়া বুলি কোৱাটো ঠিক নহয়। তেখেত নিজে বড়ো মানুহ, তেখেতে ক'ব পাৰে, কিন্তু মই গুৱাহাটীৰ পৰা আহি এটা বেয়া কমেণ্ট দিয়াটো এইটো উচিত নহয়। আৰু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা কমেণ্ট দিয়ে, যিবিলাকে BTC চলাইছে তেওঁলোকেতো মনত দুখ পাব। গতিকে কাৰো মনত দুখ দি আমি ইলেকশ্যন নেখেলোঁ, হাঁহি ফূৰ্তি আনন্দ। ছাৰ, যদিহে বিজেপিয়ে চৰকাৰ গঠন কৰে তেতিয়াহ'লে চিফ বিশ্বজিৎ দৈমাৰী হ'ব নেকি? আপোনাৰ নামটো আমি কনচিডাৰ কৰি আছোঁ, মনালিছাৰ নামো কনচিডাৰ কৰি আছোঁ, চবৰ নাম আছে। বিজেপি যদি মোদীজীয়ে নাহে জনজাতিকৰণটো কেনেকৈ হ'ব? গতিকে নিষিদ্ধ বুলি কোনো কথা নাই। মই অলপ পিছতে বিজনীত গৈ আছোঁ, আৰু এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বহুখিনি পজিটিভলি আগবাঢ়িছে। এইবিলাক যিবিলাক গণ্ডগোল হৈ আছে, ইয়ে প্ৰক্ৰিয়াটো দেৰি কৰি দিব। মই স্মুথ কৰি তাক আগুৱাই লৈ গৈ আছোঁ। এই মাছাল প্ৰচেছন, জোৰ লোৱা প্ৰচেছন, এইবিলাকত কেতিয়াবা গণ্ডগোল হ'ব, প্ৰক্ৰিয়াটো দেৰিহে হৈ যাব। আৰু মই কথাবিলাক সকলোকে বুজাই থাকোঁ টেলিফোনত, ভাই আন্দোলন কিয় কৰিব লাগে? নৱেম্বৰত ৰিপৰ্ট হ'ব। নৱেম্বৰত ৰিপৰ্টত বেয়া কথা দেখিলে তেতিয়া আন্দোলন কৰ। এই আন্দোলনটোৰ কাৰণেতো অসমখন পিছুৱাই আছে। যেতিয়া য'ত আন্দোলন হয় তাৰ মানে 1 বছৰ কামটো পিছুৱাই গ'ল, কাৰণ আন্দোলন হ'লে ক'ৰবাত গণ্ডগোল হ'বই। সেইকাৰণে মই কৈছোঁ যে আন্দোলন কৰা, বিশেষকৈ কোচ ৰাজবংশীৰ আমি কি ৰিপৰ্ট দিম, কোচ ৰাজবংশী মানুহখিনিয়ে জানেই। সকলোকে মই ইনফৰ্মেলি কৈ থৈ দিছোঁ যে আমি পজিটিভ কৰিব গৈ আছোঁ। এই আন্দোলনটো কিয় কৰিব লাগে? যেতিয়া তেওঁলোকে নাজানিলে আন্দোলন কৰক। যিহেতু মই কৈয়ে দিছোঁ যে নৱেম্বৰত এই কথাখিনি লিখা থাকিব, তেওঁলোকেও মোক কৈছে দাদা এইখিনি লিখা থাকিলে হৈ গ'ল, এতিয়া আকৌ কিয় আন্দোলন কৰিব লাগে? আৰু বিজেপিক দূৰত পঠালে বেলেগ পাৰ্টীয়ে কৰিব নেকি এইবিলাক? যদি বিজেপিক কোনোবাই ঠেলি দূৰত পঠাই দিয়ে, বিজেপিৰো ক্ষতি হ'ব, কিন্তু অসমৰ ক্ষতিও একেধৰণে হ'ব। সেইকাৰণে মোৰ মতেদি আন্দোলনটো ৰাস্তা নহয়, আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িব লাগিব। আৰু সকলো কথাতে দুটা পক্ষ থাকে, চৰকাৰে দুইটা পক্ষৰে কথা শুনি আগবাঢ়িব লাগে, নহ'লেতো চব কাম হ'ব বুলি আজিয়ে কৰিব পাৰি ৰাতি।